দিলেও পানী পৰে টিঙত চকী টেবুল এখনো নাই বহিবলৈ শুবলৈও নাই বিচনা যাবলৈ চাইকেল এখনো নাই লোকৰ চাইকেল লৈ একদিন স্কুল গ'লোঁ বোলে এইটো ঘৰত আমি থাকোঁ এতিয়া ভাইটি ভণ্টি মই শুবলৈ বিচনা এখন নাই আমাৰ থাকিবলৈ ভালকৈ বেৰ এখন মানে ধৰি দিলে যাতে পৰি যায় সেনেকুৱা বেৰ এখন আছোঁ আমি ঘৰত বৰষুণ দিলে পানী পৰে টিঙৰ আমাৰ এতিয়া দেউতা নোহোৱাৰ পৰা আমাৰ একো ইনকমৰ ৰাস্তাই নাই আমি কি কৰিম নিজেই ভাবি নাপাওঁ কেনেকৈ চলিম। শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বেলিমুখীয়া চাংমাই গাঁৱৰ পিতৃ মাতৃয়ে নিথৰুৱা কৰা এটা পৰিয়ালৰ কৰুণ জীয়া ছবি আমি আপোনালোকক দেখুৱাই আছোঁ। তিনিজনী কন্যা আৰু এটি পুত্ৰ এটা উৰুষা পজাতে অতিবাহিত কৰিব লগা হৈছে জীৱন। শুবলৈ নাই বিচনা, পঢ়িবলৈ টেবুল নাই আৰু বহিবলৈ চকীও নাই। খেতি মাটি বন্ধকত গ'ল, পিতৃ মাতৃৰ চিকিৎসাৰ বাবে সকলোবোৰ শেষ হ'ল। 6 বছৰৰ পূৰ্বে মাতৃ আৰু প্ৰায় 13-14 দিনৰ পূৰ্বে মৃত্যু হয় পিতৃৰ। জীয়াই থকাৰ তাৰণা, জীৱন যুদ্ধৰ বাবে শংকিত হৈ উঠিছে তিনিজনী কন্যা এটি পুত্ৰ। পিতৃৰ শ্ৰাদ্ধত ৰাইজে দিয়া চাউল দাইলকেইটা খাই এতিয়া জীয়াই আছে। আমগুৰি বেলিমুখীয়া চাংমাই গাঁৱৰ প্ৰস্তুতি বৰুৱা, পূৰবী বৰুৱা, অনামিকা বৰুৱা আৰু বসন্ত বৰুৱাৰ কৰুণ কাহিনী। প্ৰস্তুতি আমগুৰি মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী, পূৰবী 9ম শ্ৰেণী, অনামিকা 7ম শ্ৰেণী আৰু বসন্ত 1ম শ্ৰেণীত অধ্যয়ন কৰি আছে। পিতৃ মাতৃয়ে নিথৰুৱা কৰা সন্তান চাৰিটা এতিয়া জীৱন যুদ্ধত জীয়াই থাকিবলৈ সাহস হেৰুৱাই পেলাইছে। এটি কোঠাতে একেটা পাতিতে 4টি সন্তান শুৱে, একেটা কোঠাতে ভাত ৰান্ধে, বৰষুণ দিলে পানী পৰে, নিশা উজাগৰি কটায়, উৰুষা পজাৰ বেৰবিলাকো ভাঙি পৰিছে। কেনেদৰে জীয়াই থাকিব সেই লৈও শংকিত হৈ উঠিছে। নিথৰুৱা সন্তানকেইটাৰ খবৰ ল'বলৈ পঞ্চায়ত প্ৰতিনিধি, গাঁওবুঢ়া জনপ্ৰতিনিধিৰ আহৰি হোৱা নাই। বেংক একাউণ্ট এটা নথকা এই সন্তানকেইটাৰ দায়িত্ব এতিয়া কোনে ল'ব? যদি কোনো সদাশয় ব্যক্তিয়ে নিথৰুৱা সন্তানকেইটাক সহায় কৰিব বিচাৰে তেন্তে আমি মোবাইল নম্বৰটো পঢ়ি দিছোঁ। 9954016294 নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াব পাৰে। নামটিৰ পৰা ৰিণ্টু হেঞ্চুৱাৰ প্ৰতিবেদন, ভাদৈ নিউজ। অসুবিধা চবৰে হৈছে। আমাৰ মা যেতিয়া ঢুকাইছিলে 6 বছৰ 7 বছৰ আগতে মা ঢুকাইছিলে। দেউতা ঢুকাইছে এতিয়া 13 দিনৰ আগত। সেই দেউতা ঢুকোৱাৰ পিছত আমি মানে এইভাগে আছোঁ এতিয়া ভাইটি ভণ্টি আমি মানে আমাৰ চব ফালৰ পৰাই অসুবিধা হয় থাকিবলৈ। এইটো ঘৰত আমি থাকোঁ এতিয়া ভাইটি ভণ্টি মই শুবলৈ বিচনা এখন নাই আমাৰ থাকিবলৈ ভালকৈ বেৰ এখন মানে ধৰি দিলে যাতে পৰি যায় সেনেকুৱা বেৰ এখন আছোঁ আমি ঘৰত বৰষুণ দিলে পানী পৰে টিঙৰ আমাৰ এতিয়া দেউতা নোহোৱাৰ পৰা আমাৰ একো ইনকমৰ ৰাস্তাই নাই আমি কি কৰিম নিজেই ভাবি নাপাওঁ কেনেকৈ চলিম। দেউতা মা যেতিয়া গা ভাল নাইকিয়া হৈছিলে তেতিয়া মানে আমাৰ মাটি সম্পত্তি চব বন্ধক দিয়া হ'ল। দেউতা মা গা ভাল নাইকিয়া হওঁতে আমাৰ হাতত মানে একো ৰাস্তাই নাই এতিয়া থাকিব মেলিবলৈ। আমি মানে এইটো যেনে তেনে আছোঁ আৰু চৰকাৰক যাতে জনাওঁ আমাৰকেইটাক যাতে পঢ়াব, ভাইটিহঁতক যাতে পঢ়াই মেলি আমি যদি সহায় কৰে যাতে আমি আগবাঢ়ি যাব পাৰিম। আপোনালোকে যদি সহায় কৰে আমাক আৰ্থিকভাৱে সহায় যদি কৰে।